দোকান কি যাব পুরা পুরানা মাল চাল লইছি পুরা মিনময় দাই পয়সা মারছি বহুত তো গাইস সব ঘরমু আবা লাগব এটা তো না বুলি কইছি তো এটা ঘর যাব লাগা ঘরমু হব লাগব কি যে মোর আছে ভার্গব ভাই একদম পুরা বঢ়িয়াকে ভার্গব ভাই চ্যানেলটো আপোনালোকে চাব সাবস্ক্রাইব কৰিব আজি বহুত আমি ঘুৰিছো ফুৰিছো মজা কৰিছো সব আপোনালোকে দেখাই পাইছে চাগে ভিডিঅ ডিটেইল লাগে তো গাইস বৰ্তমান ভাৰ্গবৰ ব্লগ মানে ভাৰ্গবৰ মোবাইল দি কিনে ব্লগ বনাই আছো তো এই কাৰ বেগ লৈছে এখন তো ভাৰ্গব পিছে পিছে আহি আছে তাৰ মোবাইলটো লৈ কিনে মই ব্লগ বনাই আছো যাই আছো ডিম্পুৰ দোকানত কাৰ মোবাইল কাৰ ব্লগ কি কোনে বনাই আছে কি খাতাই নাই ঐ কাৰ বাইক এখন মরে কিন্তু নাম্বার প্লেট ছ নাম্বার প্লেট তো গাইস ডিম্পুৰ দোকান ওপেনিং কৰিব কাৰণে কৰ্ণাটকৰ পৰা মানুহ আহিছে ডিম্পুৰ দোকান ওপেনিং কৰিব দে यार তো গাইস আমি যাইছো ডিম্পুৰ দোকানত তো আপোনালোকে আহক আমাৰ লগত তো গাইস আহি পালো ডিম্পুৰ দোকান কিন্তু ডিম্পু আৰু মিনমত দোকান আৰু এতিয়া খোলা নাই ইহঁতে ৰখি আছে চাওক আৰু আহি পালে সিৰাজ দা ৰিপুন দা গোটেইকেইটা আহি পালে এইফালে আমাৰ এতিয়া দোকান ওপেনিং কৰিব লাইন নকৰে বাৰু এইফালে মিনময় আহি আছে মঙ্গলদের পৰা আমি তোমাৰ ভাই মানুহ মানুহ চাওক কিমান মানুহ আছে ডিম্পুৰ দোকান আজি ওপেনিং কৰিলে बहुत अच्छा से ब्लॉग बना रहे हैं कस कर रहा है विकास आई बसी थैंक यू विकास আছে কি কম আৰু ভয় খাইছো ভাই মই ইমান চলি হ'ব বুলি ভাবাই নাছিলো গাইজ পিনে চাওক কিমান মানুহ তই পিনে ডিম্পু আছে আমাৰ ইফালে আছে আমাৰ বাংলাদেশৰ ৰিপুন নহয় অসমৰ ৰিপুন দা বহুত বছৰ ধৰি দাড়ি শেভ কৰিছে দাড়ি অহা নাই আজিলৈকে কি কৰো আৰু এইটো মোৰ জন্মগত গুঞ্জন আহি পেলাই এইপিনে মহন্ত আছে গোটেই ইউটিউবাৰ আজি ইয়াতে গোট খাইছে গোটেইবোৰ এইপিনে সিৰাজ দা দোকানত কিবা ৰাক্ষস পাতা সিরাজ দা হেলমেটের বডিগার্ড এটা আমরা গ্লাস ভাঙছিল গাইস তো অলপ প্রোটেকশন দিছো গ্লাসও বঢ়িয়া বঢ়িয়া বিগ ফ্যান স্যার বিগ ফ্যান আপনি কি আপনি এটা লাগে বস্তু দিয়া নাই যে কি হল অতি হিগৰে দি আছে আপনি ইমান ডাঙৰ বিজনেসম্যান অতি হিগৰে দি আছে এনেকুৱা বিজনেস মই ফার্স্ট টাইম দেখিছো যত বস্তু বিক্রি কৰিব মন নাই এফালে হ'ব সৰুটা সৰু হনাই ঠিক হয় হেল্ল Tunda. Total. Total. দোকান তো কোনটো কাজ কল জানেন না আলাই পিনে সাহেব বাপ রে বাপ
তো গাইজ সিৰাজ দা তাৰপিছত ৰিপুন দা গোটেইকেইটা মৃণাল গোটেইকেইটা আমাৰ ঘৰত অলপ ৰেষ্ট ল'ব। তো এই ৰিপুন দা বহি আছে। তো সিৰাজ ভাৰ বাইক এখন ভিডিঅ' এটা কৰা। তো গাইজ সিৰাজ দা ৰিপুন দা আমাৰ ঘৰত আহিল। তো ইয়াৰ পৰা এতিয়া ডিম্পুৰ কালি যাই আছোঁ। পিছফালে সিৰাজ দা আছে, মৃণাল আছে, ৰিপুন দা। এতিয়া আমি ডিম্পুৰ ঘৰলৈকে যাই আছোঁ। তাতে আমাৰ ডিম্পুৰ ঘৰত বিকাশ আছে। তো বিকাশৰ তালৈকে যাই আছোঁ। তো তাতে একেলগে লগ পাম। বাই বাই। তো গাড়ী চাওক। মৃণাল সিৰাজ দা তো গোটেইকেইটা আহি আছে ডিম্পুৰ তালৈকে। তো গাইজ আমি আহি পালোঁ ডিম্পুৰ ঘৰ। তো আমাৰ বিকাশ আহি আছে একেলগে। তো এই বিকাশৰ ফ্যান গোটেইকেইটা। তো গাইজ চব ঘৰ মোৱা হ'ব লাগিব এতিয়া। তই নাহে বুলি কৈছি, তই এতিয়া ঘৰত যাব লাগিব, ঘৰ মোৱা হ'ব লাগিব কি যে। তো সব ক্যামেরা সেমেরা লই রেডি হয়েছে। এটা মজা যাবা লাগে মজা ঘর। বঢ়িয়া বঢ়িয়া। তো আৰু পিছত লগ পাম আটাইকে। বাই বাই। মোৰ লগত আছে ভাৰ্গৱ ভাই, একদম পুৰা বঢ়িয়াকে ভাৰ্গৱ ভাই চেনেলটো আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব। আজি বহুত আমি ঘূৰিছোঁ ফুৰিছোঁ মজা কৰিছোঁ। চব আপোনালোকে দেখাই পাইছে চাগে ভিডিঅ'ত এতিয়ালৈকে। আৰু আমি এতিয়া যাব হ'লে ৰিপুন দা যাব। আমি এতিয়া যামগে গুৱাহাটীৰ ফালে। মই যামগে একদম পুৰা। আকৌ লগ পাম ভাৰ্গৱ ভাই। ঠিক আছে, একদম পুৰা বাই বাই। বাই 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 বাই। ভাল লাগিল। ঠিক আছে। সমীৰণ কেনে লাগিল? দোকান দোকান কি চাব, পুৰা পুৰণা মাল চাল লৈছি, পুৰা মিনময় যায় পইচা মাৰছি বহুত। হেলমেট মোক বাৰু লাষ্টৰ এটা এৰাই দিব, লৈ যাম মনে মনে হলেও নিদিলেও। তো চক আৰু আছে আমাৰ দাইদে। মোৰ লগত নিৰ্ময় আছে। আৰু কেনে লাগিল লাষ্টত মানে গোটেই? একচুৱেলি মানুহখিনি আহাৰ কাৰণে সঁচাই বহুত ভাল লাগিছে। কিন্তু অলপমান চিটুৱেশ্যনটো আনকণ্ট্ৰল হৈ গ'ল। জেগাটো বহুত সৰু, তাতে দোকানখন আৰু বেছি সৰু। গতিকে অলপমান গৰমো অলপ গৰমটো বেছি। অলপ বেছি। তথাপি মানুহখিনি আহি ভাল লাগিছে, বহুত ভাল লাগিছে। ঠিক আছে। তো আজি ভিডিঅ'টো ইয়াতে এৰিছোঁ। তো ইয়াতে আহিব আপোনাৰ প্ৰেমদা চকত, প্ৰেমদা হোটেলৰ সন্মুখতে আছে দোকানখন। তো কণ্টেক্ট নাম্বাৰ তলত দি দিম ডেছক্ৰিপশ্যনত। তো বাই বাই। বাই বাই।